বড়ো জনগোষ্ঠীয়ে তেওঁলোকে কেতিয়াও অসমীয়া বুলি নকয়, বড়োৱে ক'ব, নহয়নে? মিচিঙে মিচিং বুলি ক'ব। এই স্বৰবাসীয়েহে অসমীয়া বুলি ক'ব। যিখিনি স্বৰ অঞ্চল আছে তেওঁলোকৰ 100খন স্কুল আছে, মোৰ ইয়াতে সোমাই আছে। কাৰণ কেলে যদি কাৰ্বিসকল অসমীয়া নহয়, বড়োসকল অসমীয়া নহয়, মিচিংসকল যদি অসমীয়া নহয়, অসমীয়া কোন আমাক উত্তৰ দিয়ক এইজনে। এই ফটোজনক এই বসন্ত কুমাৰ গোস্বামীক সুধিব বিচাৰিছো যে অসমীয়া কোন আপুনি কওক, আপুনি উত্তৰ দিয়ক। আৰু উত্তৰ যদি দিব নহয় এনেকুৱা ফটোৰ কথা আমি নক'ব। অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱে যিটো ব্যক্ত কৰিলে সেইটো সমগ্ৰ ৰাজ্যজুৰি যিটো চৰ্চা হৈছে, তে আমিও সংযুক্ত বড়ো গণমঞ্চ হিচাপে আমিও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ আৰু আমি খুব দুখ প্ৰকাশ কৰিছোঁ আৰু এইটো দুৰ্ভাগ্যজনক বুলি কৈছোঁ। কাৰণ আমি দেখিছোঁ যে খিলঞ্জীয়া যিবিলাক ভূমিপুত্ৰ আছে, অসম সাহিত্য সভাৰ তেওঁলোকৰ ওপৰত আস্থা নাই, সেইটো এটা প্ৰতিফলিত হৈছে। আৰু যিহেতু তেওঁলোকে খিলঞ্জীয়া যিবিলাক জনগোষ্ঠী আছে, যিবিলাক ভূমিপুত্ৰ আছে, তেওঁলোকতকৈ প্ৰিয়টো হ'ল মিয়া। যিবিলাক মিয়াই তেওঁলোকৰ বেছিকৈ প্ৰিয়। গতিকে বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত আমি ক'বলৈ নাযাওঁ যে আমি বড়ো হ'লেও বড়ো ভাষাটো আমি কোৱাৰ লগতে অসমীয়া ভাষাকো আমি সমানে শ্ৰদ্ধা কৰোঁ আৰু লিখা মেলাও কৰোঁ, আমি পঢ়িবও জানো, ক'বও জানো। তেনে ক্ষেত্ৰত তেওঁ যিটো ব্যক্ত কৰিলে খুব দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য বুলি মই আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ। যিহেতু তেওঁ ব্যক্ত কৰা মতে যে বড়ো আৰু মিচিঙক ডাইৰেক্ট টাৰ্গেট কৰি কৈছে যে আমি অসমীয়া নহয় বুলি তেওঁ প্ৰতিপন্ন কৰিব বিচাৰিছে। আজি বড়ো আৰু মিচিঙক কৈছে, ইয়াত ভূমিপুত্ৰ যিসকল খিলঞ্জীয়া লোক আছে, তিৱা আছে, ৰাভা আছে আৰু ডিমাচা আছে, কাৰ্বি, অন্যান্য জনগোষ্ঠীকো এদিন যে নক'ব তাৰ মানে নাই। তাৰমানে যিহেতু অসম নিচিনা অসম যিটো সাহিত্য সভা, এই অসম সাহিত্য সভাত সীতানাথ ব্ৰহ্ম চৌধুৰী ব্যক্তিয়ে সভাপতিত্ব কৰি আহিছে। ৰংবং তেৰাং ডাঙৰীয়াই যি ভূমিপুত্ৰ কাৰ্বি লোক এনেকৈ নেতৃত্ব দি আহিছে, বিভিন্ন জনগোষ্ঠীৰ পৰা এই সাহিত্য সভাখনক নেতৃত্ব দি আহিছে। আজি তেখেতে যিটো ব্যক্ত কৰিছে খুব দুৰ্ভাগ্যজনক বুলি আমি ক'ব লাগিব। কাৰণ তেওঁ অসমীয়া বুলি ক'লে অসমীয়াৰ সংজ্ঞাটো আজিলৈকে সঠিকভাৱে নিৰূপণ কৰিব পৰা নাই। অসমীয়াৰ সংজ্ঞা কি, কাক লৈ পেলাই অসমীয়া ক'ব বিচাৰিছে। গতিকে ইয়াত আহোম আছে, মৰাণ মটক আছে, কোচ ৰাজবংশী আছে, বড়ো আছে, মিচিং আছে, তিৱা আছে, বিভিন্ন জনগোষ্ঠীক লৈ পেলাই যদি বৃহত্তৰ অসমীয়া জনগোষ্ঠীটোক বুজাইছে, তেনেহ'লে এই ভূমিপুত্ৰসকলক বাদ দি পেলাই তেওঁ অকল মিয়াসকলক লৈ পেলাই যিটো অসমীয়া যিটো সংজ্ঞা সেইটো প্ৰতিপন্ন কৰিব বিচাৰিছে তেখেতে। এইটো খুব দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য বুলি আমি কৈছোঁ। কাৰণ আজি চাওক, বিহু বুলি ক'লে আমি সকলোৱে মানো, আৰু বিহুক বাদ দি পেলাই তেওঁ অসমীয়া যিটো সংস্কৃতি বা বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সংস্কৃতি সেইটো পূৰ্ণাংগ নহয়। নামটো বেলেগ বেলেগ হ'ব পাৰে, বড়োত বৈশাগু বুলি ক'ব বা অন্যান্য জনগোষ্ঠীয়ে বিচু বুলি ক'ব, দেউৰীয়ে বিচু বুলি ক'ব, অন্যান্য বেলেগ বেলেগ নামাকৰণ কৰিলেও বিষয়বস্তু একেটাই, একেটা নেম নীতিৰে, একেটা পৰম্পৰা, একেটা ৰীতি নীতিক লৈ পেলাই সেই বিহুটো উদযাপন কৰা হয়। গতিকে বিহু যদি অসমৰ জাতীয় উৎসৱ হয়, যদি অসমীয়া ভাষা হয়, তেনেহ'লে আমি আগতে কৈছোঁ যে আমাৰ জনগোষ্ঠীয় যিবিলাক স্বগোষ্ঠী আমাৰ নিজস্ব ভাষা আছে, বড়ো ভাষা মই নিজকে ক'বও পাৰোঁ, ইয়াৰ লগতে মই অসমীয়াও ক'ব পাৰোঁ, লিখিবও পাৰোঁ। গতিকে তেওঁ এই ক্ষেত্ৰত যিটো মন্তব্য দিলে খুব দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য বুলি কৈছোঁ। আৰু সেইটো আচলতে এজন আমাৰ প্ৰতি যে বিদ্বেষ এটা আছে, আমাক যে ভাল নাপায় বুদ্ধিজীৱী মহলে বা কিছুমান বুদ্ধিজীৱী জনজাতিসকলক যে ছাপ্ৰেশ্যন কৰি আহিছে মাজে মাজে, সেইটো আজিৰ তাৰিখত যে ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱৰ মুখৰ পৰা এইটো প্ৰতিফলিত হৈছে। আমাক যে সদায় সেও প্ৰতিপন্ন কৰা সেই মনোভাৱটো তেওঁলোকৰ সদায় আছে আৰু সেইটো শেষ কৰিব লাগে বুলি মই আহ্বান জনাই।